Hi guys, welcome back to my YouTube channel. Namaskar প্ৰিয় দৰ্শকসকল, মই হৈছো মনপিয়া আৰু পুনৰবাৰ স্বাগতম জনাইছো মনপিয়াছ ব্লগলৈ। তো আজি মই জুডিঅ'ত গৈ আছো আৰু জুডিঅ'ত মই আপোনালোকক আগৰ ভিডিঅ'টো দেখুৱাইছো। সেইখন হৈছে বেলতলাৰ জুডিঅ' আৰু এতিয়া মই যোনখন গৈছো 6 মাইল, এখন অলপ ডাঙৰকৈ বনাইছে। তো বলক। তো এইখনে হৈছে 6 মাইলৰ জুডিঅ' বৰবাৰী আৰু 6 মাইলৰ মাজতে আছে এখন আৰু মই আপোনালোকক আউটডোৰটো দেখুৱাইছো। বিৰাট ডাঙৰকৈ বনাইছে, বেলতলাখনতকৈতো ডাঙৰে আপোনালোক দেখিয়ে গম পাইছে। ফাইনেল আহি পালোহি আৰু মোৰ লগৰ সেয়া প্ৰগতি লগ পালোঁ জুডিঅ'ত সোমাব লৈছোঁ আমি। তো আমি সোমোৱাৰ পাছতে আমাৰ হাতত এটা বেগ দিলে যাতে আমি যিবোৰ বস্তু লওঁ ইয়াত কালেক্ট কৰি যাওঁ। আৰু এতিয়া আপোনালোকে দেখিছে আমি গ্ৰাউণ্ড ফ্ল'ৰত আছোঁ। এয়া হৈছে উমেন ছেকশ্যনৰ আৰু এয়া হৈছে ক্ৰছেট টপ, অনলি 699 প্ৰাইচ হয়, বহুত কিউট হয়। আৰু মই গৰম দিনত হোৱাইট পিন্ধি বহুত ভাল পাওঁ, তো হোৱাইটৰ চকুত যায়। এয়া দাম হৈছে 599। তেনেকৈ বিৰাট মৰম লগা এয়া দেখিছেনে প্ৰিটি ড্ৰেছবোৰ আৰু কোৱালিটিও বহুত ভাল হয়। এয়া হৈছে 899 আৰু দেখিছেনে কিমান ধুনীয়া ধুনীয়া কালাৰ আৰু ড্ৰেছ টপ আছে। আৰু এয়া হৈছে এনিমেল প্ৰিণ্টৰ ড্ৰেছ, ছামাৰ ড্ৰেছ আৰু ইয়াৰ দাম হৈছে 699। তেনেকৈ আৰু এটা আছিলে হোৱাইট আৰু ব্লেকত, এয়া দেখিছে এনিমেল প্ৰিণ্টৰ, ইয়াৰো দাম ছেইম হয় 699। তেনেকৈ বহুত কিউট কিউট এয়া টপবোৰ দেখিছেনে 299ৰ হয় আৰু তেনেকৈ এফৰ্ডেবল প্ৰাইচত বহুত ভাল ভাল কাপোৰে আছে। এয়া হৈছে ডাংৰি আৰু এয়া দেখিছেনে বহুত কিউট টপ 499, বহুত চিম্পল হয়। আৰু এইফালে হৈছে 599ৰ আৰু ইয়াত দেখিছে 599ৰ যিবোৰ কালেকশ্যন আছে আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইফালে 299ৰ চিম্পল টপ আৰু এইফালে হৈছে 399ৰ টপবোৰ আপোনালোকক অলপ দূৰৰ পৰাই দেখুৱাই দিছোঁ। এইফালে জিন্সৰ দাম হৈছে 799 আৰু 899ত এয়া বহুত মৰম লাগিছে ড্ৰেছটো। আৰু এইফালে দেখিছেনে ডাংৰি। এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰত গৈ আছোঁ। ফাৰ্ষ্ট ফ্ল'ৰনো কিনো পায় তাকে আপোনালোকক দেখুৱাওঁ ভাবিলোঁ। এইফালে এথনিক ৱেৰো পায়, কিডছ ৱেৰো পায় আৰু এয়া হৈছে মেক্সি ড্ৰেছ 899ৰ হয়। এইফালে দেখিছে প্ৰাইচটো দি দিছোঁ কি কি আছে, তো মই অলপ দূৰৰ পৰাই দেখুৱাই দিছোঁ। আৰু এই 799ৰ হয়, খুব ধুনীয়া হয়। আৰু এইফালে আণ্ডাৰৱেৰ দেখিছেনে 299ৰ, 399ৰ, 499ৰ ইয়াত আছে, মই আপোনালোকক অলপ দূৰৰ পৰাই দেখুৱাই দিছোঁ। এইফালে কিডছৰ বয়ছৰ 299ৰ আছে আৰু ইয়েৰ্ছটো তাত মেনশ্যন কৰি দিছে 299ৰ। এইবোৰ দেখিছেনে। তো চাওঁতে চাওঁতে এইফালে আহি পালোহি আৰু চাই যাওঁ ভাবিলোঁ দামবোৰ দেখুৱাওঁ। এইফালে হেণ্ড ক্ৰীম 69 ৰুপিজ, এইফালে চাৱাৰ জেলছ অনলি 69 আৰু এইফালে দেখিছেনে ক্লিপছ, ক্ৰাঞ্চেছ, দামবোৰ বহুত কম 79ৰ হয়। আৰু ওপৰৰ পৰা তললৈ চাবলৈ কি ধুনীয়া লাগে গ্লাছৰ পৰা, তাকে আপোনালোককো দেখুৱাই দিলোঁ এনেই। আৰু এইফালে আমি বাহিৰতে এনেই জাষ্ট ট্ৰাই কৰি এতিয়া ওপৰলৈ গৈ আছোঁ। ছেকেণ্ড ফ্ল'ৰত কি পায় তাকে আপোনালোকক দেখুৱাওঁ ভাবিলোঁ, তো বলক আহক। তো এয়াই হৈছে মেন ছেকশ্যন, আপোনালোকে দেখিতো গম পাইছে। তো ভাবিলোঁ প্ৰাইচবোৰ কেনেকুৱা হয় ওপৰাওপৰিকৈ দেখুৱাই দিওঁ। এয়া শ্লিপাৰ্ছ 199ত আপোনালোকে পাব, 799ত এয়া শ্বু ছেকশ্যন আছে আৰু এইফালে 499ত ইয়াৰ আপোনালোকে পেনবোৰ পাই যাব। আৰু এইফালে হৈছে 149ৰ চক্সবোৰ ধুনীয়াকৈ পাই যাব। আৰু 99 অনলি 99ত আপোনালোকে বডি স্প্ৰে আৰু এইফালে 299ত আপোনালোকে পাৰফিউম পাব। স্মেলটো বহুত ধুনীয়া হয়, মই এক্সপিৰিয়েঞ্চত কৈছোঁ। তো এইফালে দেখিছেনে 399ত চাৰ্টছ আৰু এইটো মই বৰ এটা খাছ নাপালোঁ মেন্সৰ কাৰণে, বাট কিছুমানৰ পচন্দ হ'ব পাৰে, ইটছ অ'কে। তো ইয়াত 599ৰ টি চাৰ্টে আছে বেছিভাগ, এইফালে 399ৰ আছে। আপোনালোকে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন পাই যাব। আৰু মেন্সৰ এনেই ক'বলৈ গ'লে দাম হয় বস্তুবোৰ, আৰু এইফালে এইখিনিও 599ৰ হয়। কিন্তু আপোনালোকে ইয়াত যদি আহে জুডিঅ'ত তেতিয়াহ'লে আপোনালোকে এফৰ্ডেবল প্ৰাইজত 1000তে বহুতকেইটা বস্তু লৈ যাব পাৰিব। আৰু এইবোৰ দেখিছে 599 হয়, বেছিভাগ 599ৰ টি চাৰ্ট আছে, চাৰ্ট আছে আৰু এইফালে 499ৰ শ্বৰ্টছ। আৰু এয়া টি চাৰ্টটো মোক খুব ভাল লাগিল, মোৰ 299ৰ হয় আৰু এস্থেটিক লাগিছিল অলপ, আৰু মোৰ তেনেকুৱা টি চাৰ্ট মই বহুত ভাল পাওঁ। এয়া দেখিছেনে, আৰু দামবোৰ ইমান কম হয়। তো তেনেকৈ জিন্স মই ইয়াত কেতিয়াও ট্ৰাই কৰা নাই। আৰু এইফালে টপবোৰ দেখিছেনে, কোৱালিটিও বহুত ভাল হয়, প্ৰাইচ 399ৰ। এতিয়া আমি ফুটৱেৰ ছেকশ্যনত আহিছোঁ আৰু দেখুৱাই দিছোঁ আপোনালোকক কেনেকুৱা ধৰণৰ পায় আৰু কিমান প্ৰাইচত পায়। তো তেনেকৈ হোৱাইটযোৰো ভাল লাগিছে। এফালে দেখিছেনে 499, এইবোৰ সকলোবোৰ 499ত পাব আৰু এইবোৰো 499 হয়। ওপৰত দেখুৱাই দিছোঁ প্ৰাইচটো লিখা আছে।
আৰু মোৰ লগৰজনীয়ে ট্ৰাই কৰিছে ফ্লেটছ এইবোৰ 299ৰ হয় আৰু দেখুৱাই দিছোঁ আপোনালোকে কেনেকুৱা ধৰণৰ কি আছে এফালে শ্বুজবোৰ ইমান খাস নহয় আৰু পিন্ধিবলৈ কমফৰ্টেবল নহয় এইযোৰ মোৰ ভাল লাগিছে স্লিপাৰ্ছ 299ৰ হয় আৰু ক্ৰক্স এইযোৰো ভাল লাগিছিলে এয়া হৈছে দামটো দেখিছেনে 399ৰ হয় ঠিকে আছে প্ৰাইচবোৰ আৰু এইযোৰ চাইছিলোঁ খুব ভাল লাগিছিল আৰু লগৰজনী পিন্ধি ট্ৰাই কৰিছিল কিন্তু কমফৰ্টেবল নাপালে তেনেকৈ কিছুমান ইমান কমফৰ্টেবল নাই আপোনালোকে গৈ পিন্ধি ট্ৰাই কৰিব পাৰে আৰু এইফালে সাইডতে কসমেটিক্স দেখা পালো কসমেটিক্সবোৰ দামবোৰ চাওঁ বুলি ভাবিলো এফালে 39ৰ আইলাইনাৰ আৰু এয়া হৈছে জুডিও কাজল আৰু ইয়াৰ দাম হৈছে 69 তেনেকৈ আৰু দেখা পালো এফালে ফেস ওয়াইপছৰ দাম হৈছে only 29 ইমান কম আৰু এফালে দেখিছেনে মেকআপ কিটছবোৰৰ দামবোৰ ইয়াত মেনশন কৰিয়ে দিছে এফালে বিবি ক্ৰীম 199ৰ হয় এয়া ফিনিশিং পাউডাৰ only 199 আৰু হেয়া হৈছে ব্লাশাৰ only 199 আৰু তেনেকৈ আইশ্যাডো প্লেট তেনে 199 হয় তেনেকৈ আপোনালোকে মেকআপ কিটছ বহুত কমত পাব ইয়াত তো এইফালে সাইডতে দেখা পালো নেল পলিশ আৰু ইয়াৰ দাম হৈছে 199 এটা পেকেটত আৰু এটা পেকেটত 4টাকৈ আছে আৰু এটাকে যদি লয় আপোনালোকে 49 হ'ব আৰু তেনেকৈ কালাৰবোৰ বহুত ধুনীয়াকৈ দেখিছেনে মিলাই থৈছে আৰু মই ইয়াত ইউজ কৰিছো আগত আৰু মই বহুত ভাল পাইছো আৰু এইবোৰ দেখিছেনে স্ক্ৰাঞ্চিজ আৰু লিপ বাম দামবোৰ 49 এফালে 79 দেখিছেনে এফালে বস্তু লোৱা হৈ গ'ল আৰু আমি ৰখি আছো কাউন্টাৰত বহুত মানুহ আছে তো বহুত ভোক লাগিছে আমাৰ দুজনী এতিয়া কিবা এটা খাবলৈ যাওঁ 6 মাইললৈ গৈ আছো ইয়াত একোটো নাই দেখিছে খালি তো এতিয়া দুইগৰাকী এতিয়া খাবলৈ যাম পাছলৈ আন্টি গৰাকী কেনেকৈ চাই আছে ফাইনেলি আজি প্ৰগতিক লগ পালো আজি কিমান মাহৰ পাছত লগ পাইছো আৰু কিবা কবা নাই নকওঁ নাই তো ওলাই আহি আমি চাট খালোঁ আপোনালোকে দেখিছে ইমান ক্ৰিস্পি চাট আৰু বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিল আৰু তাইক লগ পালোঁ যেতিয়া একেলগতে খাই ল'লোঁ আৰু লগতে ফুচকাও খালোঁ দোকানত আমি জুচ খাব লগে লগে পূৰা মানুহ ভিৰ হৈছে এতিয়া খোৱা বোৱা হ'ল আমাৰ কিবা কিবি খালোঁ আমি ফুচকা খালোঁ আৰু চাট খালোঁ জুচ খালোঁ তো এতিয়া আমি যাবলৈ ওলাইছোঁ অলপ মেইন লেকচাৰ দিলোঁ আমি দুজনীয়ে বহুত নম্বৰ লগ পালোঁ আৰু বহুত কথা পাতিলোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ তাই 6 মাইলৰ এইফালে যাব আৰু মই এইটো ফালে অপজিট ফালে যাম বাই গাইজ ইয়াতে এণ্ড কৰিছোঁ ভিডিঅ'টো